সুধা এজনী দুখীয়া মহিলা আছিল। তাইৰ দুজনী কন্যা সন্তান কমলা আৰু বিমলা আৰু এজন সৰু পুত্ৰ মুন্না আছিল। স্বামী সূৰ্য এখন দোকানত গাৰ্ডৰ কাম কৰিছিল। সূৰ্য ৰাতিপুৱা ৬টা বজাতে কামত ওলাই গৈছিল। ল'ৰা ছোৱালীকেইটা 10টা বজাত স্কুলত গৈছিল আৰু সুধাও ৰাতিপুৱা 6টা বজাতে ওচৰতে এখন ঘৰত বাচন মাজিবলৈ গুচি যায়। ইহঁত তিনিওজনৰে মাজে মাজে খোৱা লৈ তৰ্কাতৰ্কি চলি থাকে। মা, আপুনি পুৱাই পুৱাই খানা ৰান্ধি গুচি যায়। স্কুললৈ যোৱালৈকে ৰুটিবোৰ ঠাণ্ডা হৈ যায়। হয় মা, আমাৰ ঠাণ্ডা ৰুটি খাই ভাল নালাগে। লাঞ্চলৈকেতো চব্জিবোৰো গৰমত বেয়া হৈ যায়। মই জানো মাজনী, কিন্তু কি কৰিম? তোমাৰ দেউতাকতো ৰাতিপুৱা 6টা বজাতে কামত যাব লাগে। মুন্নাও ঠাণ্ডা গাখীৰ নাখায়। তোমালোকো ঠাণ্ডা খানা খোৱা। কিন্তু মা, এনেকুৱাওতো হ'ব পাৰে কি তুমি ৰাতিপুৱা তোমালোকৰ খানাটো বনাই লোৱা আৰু মই আৰু বিমলা স্কুল যোৱাৰ আগত খানা বনাই ল'ম। নহয় মাজনী, এনেতো ইমান কষ্ট কৰি এবেলা এমুঠি খাব পাওঁ। 2 বাৰ তেল মছলা আৰু গেছৰ খৰচ ক'ৰ পৰা আহিব সেইবোৰ মই নাজানো। যদি কালিৰ পৰা গৰম খানা নাপাওঁ তেনেহ'লে মই নাখাওঁ। চোৱা মাজনী, আমি দুখীয়া হয় আৰু দুখীয়া মানুহৰ খানাত ঠাণ্ডা আৰু গৰম বুলি একো নাথাকে। এবেলা এমুঠি খাব পাই আছো, সেয়াই বহুত হয়। মই একো নাজানো। মোৰ গৰম খানা লাগে মানে লাগে। জেদ নকৰিবা, যি মই ৰান্ধিম সেয়াই খাই ল'বা। তোমালোক ক'বাৰ ৰাজকুমাৰীতো নহয় যে তোমালোকৰ বাবে গৰম গৰম খানা সদায় উপস্থিত থাকিব। যোৱা, এতিয়া গৈ শুই যোৱা। মোক ৰাতিপুৱা 4টা বজাত উঠি ৰান্ধিবও লাগিব। ছোৱালীসকলক গালি পাৰি সুধা শুবলৈ গুচি গ'ল। কিন্তু টোপনি নাহাৰ বাবে বাৰে বাৰে ইফালে ঘূৰি ফুৰি আছিল। কিয় বেচাৰীক গালি পাৰি থাকা? এনেইতো সিহঁতৰ ইমান দুখীয়া ঘৰত জনম লোৱাটোৱে দুৰ্ভাগ্যকৰ হয়। মোৰ ছোৱালীবোৰক গালি পাৰি ভাল লাগে? কিন্তু সেয়া সম্ভৱ নহয়। আৰু তাৰ ওপৰত জেদ কৰা কৰ ভাল কথা। ল'ৰা ছোৱালীকেইটাক বুজোৱাওতো যাব পাৰে। বুজোৱাৰ পিছতো বিমলা জেদ কৰি আছিল কি তাই নাখায়। ৰাতিপুৱা সদায়ৰ দৰে সুধা আৰু সুৰজ কামত ওলাই গ'ল। বিমলাই নাখালে। যেতিয়া সুধা ঘৰলৈ আহিল আৰু ঠাণ্ডা ৰুটি দেখা পাই গম পাই গ'ল কি বিমলা খোৱা নাই। যেতিয়াই কমলা আৰু বিমলা স্কুলৰ পৰা আহিল, বিমলা তুমি কিয় খোৱা নাই? মই কালি ৰাতিয়ে কৈ দিছিলোঁ কি মই ঠাণ্ডা খানা নাখাওঁ। আচ্ছা, ঠাণ্ডা নাখাবি? ময়ো চাই ল'ম কিমান দেৰিলৈকে নোখোৱা। খঙত সুধা 2-3টা থাপ্পৰ মাৰি দিলে আৰু নিজে বিচনাত শুই কান্দিব ধৰিল। গোটেই দিন ভাগৰাৰ পিছত কেতিয়া সুধাৰ টোপনি আহি গ'ল তাই গমেই নাপালে। ৰাতিপুৱা খানা বনাই যেতিয়াই পাকঘৰৰ পৰা ওলালে, এজন সাধু বাবা দৰজাৰ সন্মুখত আহি থিয় হৈ গ'ল। মাজনী, বৰ ভোক লাগিছে। ইফালদি গৈ আছিলোঁ তো অকল তোমাৰ পাকঘৰৰ পৰাই ৰন্ধাৰ সুবাস আহি আছিল। কিবা পাম খাবলৈ? হয় ব্ৰাহ্মণ দেৱতা, এয়া মোৰ বাবে সৌভাগ্যৰ কথা হ'ব যদি আপুনি আমাক আপোনাৰ সেৱা কৰাৰ সুযোগ দিয়ে। সাধু বাবা চব খানা খাই ল'লে আৰু খানা খুজিলে। মহাৰাজ, আমাৰ নিচিনা দুখীয়া মানুহৰ ঘৰত যিমান খানা আছিল চব মই দি দিলোঁ। মই লজ্জিত কি মই আপোনাক ভালকৈ খুৱাবও নোৱাৰিলোঁ। যোৱা, তোমাৰ পাকঘৰত আনাজ কেতিয়াও শেষ নহ'ব। সাধু বাবাক বিদায় কৰি সুধা যেতিয়াই পাকঘৰলৈ আহিল, চালে কি পাকঘৰত প্ৰয়োজনীয় চব বস্তু পৰি আছে। তাই বৰ ভাল পালে। তাই পটাপট খানা বনাই ডিউটিলৈ গুচি গ'ল। উভতি আহি চালে কি ঠাণ্ডা খানা আজি আকৌ বিমলাই খোৱা নাই। তাই আকৌ নিৰাশ হৈ শুই গ'ল। পিছদিনা সাধু বাবাক আকৌ সুধাই দেখা পালে। এতিয়া কিয় মন মাৰি আছা মাজনী? মোৰ ছোৱালীক গৰম খানা ভাল লাগে। কিন্তু মহাৰাজ, মই ৰাতিপুৱা বনোৱা খানাবোৰ ঠাণ্ডা হৈ যায়। মোৰ সৰু ছোৱালী বিমলা 3 দিনৰ পৰা খোৱা নাই। এইখিনি কথা। যোৱা, তোমাৰ পাকঘৰৰ খানা কেতিয়াও ঠাণ্ডা নহ'ব। সুধা ঘৰৰ ভিতৰত সোমালে তো চালে নতুন পাকঘৰ হৈ গৈছে। তাই পটাপট আগৰ পাকঘৰত থোৱা বস্তুবোৰে দি খানা বনালে আৰু কামত গুচি গ'ল। উভতি আহি, থেংক ইউ মা, বহুত বছৰৰ পিছত আজি গৰম খানা খাব পালোঁ। আই লাভ ইউ মা। বহুত বহুত ধন্যবাদ ব্ৰাহ্মণ দেৱতা।
আপোনাৰ বাবে মোৰ পৰিয়ালত শান্তি উভতি আহিছে। আজিৰ পৰা মই সদায় 51জন ব্ৰাহ্মণক খুৱাম। এতিয়া সুধা 51জন ব্ৰাহ্মণক খুৱাই পেলাইহে নিজে খাইছিল। বাচন মাজাৰ কাম তাই এৰি দিছিল। কিন্তু সকলোৰ খানা বনাবলৈ বহুত টাইম লাগিছিল। দুপৰীয়াৰ পিছতেই তাই কিবা খাব পাইছিল। সেইবাবে তাই বেমাৰ হৈ গ'ল। পিছদিনা ৰাতিপুৱা মা বাহিৰত বহি থকা সাধু বাবাজন খানা বিচাৰি আছে। মাজনী, আজি খানা তোমালোক দুয়োজন মিলি বনাই লোৱা। কালি যদি মই সুস্থ থাকোঁ তেনেহ'লে মই নিজে খানা বনাই দিম। কমলা আৰু বিমলা দুয়োজন মিলি সাধু বাবাজনক খুৱাই দিলে। 2-3 দিন ধৰি দুজনী ছোৱালীয়ে খানা বনাই আছিল। কিন্তু সিহঁতৰ স্কুল মিছ হৈ আছিল। সূৰ্যও চাকৰি এৰি সিহঁত দুজনৰ সহায় কৰিছিল। মোৰ গা এতিয়া ভাল হোৱাৰ কোনো আশা নাই। আপুনিও কাম এৰি দিলে। ছোৱালী দুজনীও স্কুললৈ যোৱা নাই। এনেকুৱা কিমান দিন চলি থাকিব? যেতিয়ালৈকে মই আছোঁ তোমাৰ একো হ'ব নিদিওঁ। দেউতা, কিয় নহয় আমি এখন ধাবা খুলি লওঁ? আপোনাৰ চাকৰি কৰাৰ প্ৰয়োজনো নহ'ব। এনেও আমাৰ ৰাচনৰতো কোনো চিন্তা নাই। মাজনী ঠিকে কৈ আছে, এয়াই ভাল হ'ব। কিন্তু খানা বনাবলৈ যি টাইম লাগে সেয়াতো লাগিবই। ইহঁত দুজনৰ স্কুল বেছি দিন আৰু ছুটি কৰিবও নোৱাৰিম। পিছদিনা সেই সাধু বাবাজন আকৌ আহিল আৰু সুধাৰ খবৰ সুধিলে। সুধা নিজৰ সমস্যা ক'লে। সাধু বাবাই ক'লে, কি যোৱা, তোমাক আৰু এখন তৃতীয় পাকঘৰ দি আছোঁ, য'ত 3বাৰ হাত চাপৰি দিলেই ইচ্ছামতে খানা ৰেডি হৈ যাব। তাৰপিছত সেই সাধু বাবা মনে মনে গুচি গ'ল। মা চোৱা, আমাৰ ঘৰত সঁচাকৈয়ে এখন তৃতীয় পাকঘৰ আহি গৈছে। ৱাহ, মোৰ মটৰ পনীৰ লাগে। আৰে ৱাহ, চোৱা তোমাৰ মটৰ পনীৰ। ৱাও, কিমান টেষ্টি হয়। মোৰ বিৰিয়ানী লাগে। আৰু ৱাহ, মোৰ বিৰিয়ানী আহি গ'ল। বৰ ভাল হ'ল। মা, দেউতা, আপোনালোকেও খুৱাওক। বৰ টেষ্টি হয়। সুধা ভাল খানা খাই সোনকালেই ভাল হৈ গ'ল। ঘৰৰ বাহিৰত এখন ধাবা খুলি দিলে। টেষ্টি খানা বনোৱাৰ বাবে সোনকালেই কাষ্টমাৰৰ সংখ্যা হাজাৰত হৈ গ'ল। এতিয়া 3 কিচেন ধাবা ৰেষ্টুৰেণ্ট হৈ গ'ল। 3টা যাদুই পাকঘৰৰ বাবে এতিয়া সুধাৰ পৰিয়াল সম্পন্ন পৰিয়াল হৈ গ'ল।